এমাহৰ বিৰতিৰ পিছত আকৌ আৰম্ভ হৈ গ'ল অফিচৰ ডিউটি ডেইলি ৰুটিনখন। সেই একেই আগৰ জীৱন, ৰাতিপুৱাই উঠি ভাত বনোৱা, খোৱা আৰু ডিউটি যাব ৰেডি হোৱা। আজিও একেদৰে ওলাই আহিলোঁ ডিউটিলৈ। অফিচত আছে এটা স্পেচিয়েল দিন। আজি হৈছে পাৰ্থ মানে গণেশৰ জন্মদিন। কাৰ কথা কৈছোঁ চিনি পাইছেই হয়তো। আগতে বহুত ভিডিঅ'ত মই দেখাইছোঁৱে তাক। আমাৰ ক্লিনিকৰ সকলোতকৈ সৰু আৰু মৰমৰ গণেশ। সেয়ে তাৰ জন্মদিনটোত আমি সকলোৱে মিলি তাক স্পেচিয়েল ফিল কৰালোঁ। দেখিছেই সকলোৱে পূৰা ব্যস্ত খানা বনোৱাত। অলমষ্ট খানা ৰেডি, সেই চববিলাক ৱেইটিঙত আছে। খানা খোৱা হোৱাৰ পিছত এইবাৰ আহিলোঁ কেক কটা পৰ্বত। আৰু তাক আমি কেকটো কাটিব লৈ আহিছোঁ মুকলি আকাশৰ তলত, আম গছৰ তলত। আৰু ভিডিঅ'টো কেনে পালে জনাব। বাই বাই।